আয়ু কাটি থৈ দিলোঁ এতিয়া কোনোবাই যদি আহে দিম স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ তো আজি মানে ফাৰ্ষ্ট টাইম মই ঘৰত কি কৰোঁ কেনেদৰে কি কৰোঁ বা কি হয় আজিৰ দিনটোৰ ভিডিঅ' আজি আপলোড কৰিম বুলি ভাবিলোঁ সেয়ে যদি ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব তো চাই থাকিব ভিডিঅ'টো শেষলৈকে ফাৰ্ষ্ট মই এতিয়া পানী খাবলৈ লৈছোঁ ৰাতিপুৱা যিহেতু পানী খাব লাগে তাৰ কিছু সময় পিছতে এয়া মই ৰঙা চাহ পিঠা খালোঁ মই আহিলোঁ এতিয়া তাঁতশাললৈ এইটো মণিগাঁঠি বুলি কয় আৰু এইটো ফুল বনাইছোঁ আৰু এইফালে পাতৰ দৰে বুটা বাচি আছোঁ তো আৰু এটা লাইন উঠাম তো আপোনালোককো দেখাই আছোঁ গৰু পোৱালি জন্ম পালে সেয়া আপোনালোককো দেখাই আছোঁ মই এতিয়া চাবলৈ গৈ আছোঁ আৰু মই লগত নিছোঁ এয়া গ্লাছ মানে মায়ে গাখীৰ খীৰাব তো আপোনালোককো দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো আৰু ইফালে আমাৰ মৰম লগা ছাগলী পোৱালিকেইটা ইফালেও আছে ইফালে আছে এটা ছাগলী আৰু এইফালে দুটা ছাগলী পোৱালি আৰু ইয়া আমাৰ আয়ু ভালকে থিয় হ'ব পৰা নাই এয়া থিৰ হ'ব পাৰিলে অকণমান মাকৰ গাখীৰ খোৱাত লাগি আছে তাৰপিছত এয়া মই ভাত পানী খাই কাপোৰত ফুল বচাত লাগি গ'লোঁ সৰু ফুল এটা উঠাই আছোঁ আপোনালোককো দেখালোঁ এয়া প্ৰথম কাটি তো চাই থাকিব ভিডিঅ'টো শেষলৈকে মই মানে ফুলবিলাক ওলোটাকৈ উঠাইছোঁ সেয়ে এতিয়া ইমান বেছি ভাল লগা নাই কিন্তু কেতিয়াবা যদি কাপোৰখন যদি সম্পূৰ্ণ হৈ যায় তো মই আৰু এটা ভিডিঅ' বনাম আৰু আপোনালোকক দেখাই দিম তো চাই থাকক ভিডিঅ'টো এতিয়া শেষলৈকে এনেকৈয়ে বাচি এতিয়া মই মাদুহি মাজৰ খাটি এনেকৈ মানে পিছফালে যদি খাটি ৰাখি থৈ দিয়ে তেতিয়া মানে ইজি হয় ফুলটো ফিটাই দিলে হৈ যায় ডাইৰেক্ট কিন্তু মই খাটি থৈ যোৱা নাই তো এনেকৈ বাচি দিলোঁ আৰু মই ফুলটোৰ সম্পূৰ্ণ খাটিবিলাক মানে ফুল বচাবিলাক মই নেদেখালোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেয়ে নিদিলোঁ অকণমান দেখালোঁ আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব তো চাই থাকক শেষলৈকে এয়া লাষ্ট খাটি হয় বহুত গৰম হয় দেই এতিয়া মই মোৰ মানে কাপোৰ বনোৱা হৈ গ'ল এতিয়া এই গাখীৰখিনি লৈ যাই আছোঁ মায়ে চুঙাত পৰিব তো আপোনালোককো দেখাম এয়া এতিয়া মায়ে গাখীৰখিনি চুঙাত ভৰাই আছে চুই লগাই দিলোঁ এতিয়া কিছু সময় পিছত চাব লাগিব বহুত গৰম বাই বাই
এইফালে মোৰ বা ভিডিঅ' কল কৰি আছে আৰু আমি বহুত কথা পাতিলোঁ, বহুত হাঁহিলোঁ। কিছু সময়ৰ পিছত অকণমান ঠাণ্ডা হ'ব দিয়াৰ পিছত আইতাই এতিয়া চুঙাটো কাটি এৰুৱাইলে। সেই টুকুৰা মায়ে মালা সাজি গৰু পোৱালিটো পিন্ধাবলৈ লৈ গ'ল আৰু এই যে আমি খাবলৈ মানুহ আহিলে খাবলৈ দিম। এটুকুৰা মানে এইবিলাক যিমানে মানুহক খুৱাব পাৰে সিমানে গৰুৱে গাখীৰ দিয়ে বুলি আইতাহঁতে বিশ্বাস কৰে। তো আপোনালোকেও হয়তো বিশ্বাস কৰে। এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি থৈ দিলোঁ। এতিয়া কোনোবা যদি আহে দিম আৰু যদি নাহে আৰু ঘৰতে খাব লাগিব। মই আনিলোঁ এয়া ব্ৰইলাৰ মাংস, মায়ে ৰান্ধিব। ব্ৰইলাৰ মাংস, আলু আৰু জিকা ভাজি হ'ব আৰু বেছি টাইম নাই। মায়ে ভাজিলে মই এনেই চাবলৈ বুলি আহিলোঁ। বহুত গৰম, তাকো এয়া জুইত ৰান্ধি আছে মায়ে। এতিয়া ভাত খাবৰ হ'ল। এইফালে দালি আঞ্জা আৰু এয়া ভাজি আৰু বেলেগ একো নাই। এয়াই দুপৰীয়াৰ সাজ। এয়া আমাৰ গাঁৱলৈ যোৱা ৰাস্তাটো, পথাৰৰ ৰাস্তা। মানে আজি দিনটোৰ ভিডিঅ' বনাই আপোনালোকলৈ শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ' মানে বনোৱাই নহ'ল, বহুত গৰম। তো সেয়ে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।